Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল আজি ভ্লগটো মোৰ বাবে অলপ বিশেষ মানে হৈছে আজি মোৰ জন্মদিন সেই ভাবিলো ৰাতিপুৱাতে ভিডিও এটাকে আৰম্ভ কৰো আৰু বাৰ্থডে বুলি তেনেকে ডাঙৰ একো সেলিব্ৰেশন কৰা নাই হাজবেণ্ডে ৰাতি 12টাতে সৰুকে এটা সাৰপ্ৰাইজ দিছিলে মই ইয়াতে লগাই দিম ৰাতি এটা ভিডিও মই কৰি ৰাখিছিলো এই ভিডিওটো লগতে মই লগাই দিম Happy birthday to you. Happy birthday, dear Rajmin. Happy birthday. Thank you. So, তোমার গিফটটো মই কাইলৈহে দিম আৰু ঠিক আছে প্ৰত্যেকবাৰে জন্মদিন বুলি ঘৰতে কিবা নহয় কিবা এটা কৰি সেলিব্ৰেশন কৰাই হয় সেয়েহে এবাৰ হাজবেণ্ডে ক'লে যে আমি ফুৰিবলৈ যাম সেই একদম ৰাতিপুৱাতে এয়া ওলাই মেলি মই প্ৰায় ৰেডি হৈ গ'লো অলপ বাকী আছে বাৰু মেকআপটো এতিয়া মই ৰেডি হৈ লওঁ আৰু আমি বাৰ্থডে বুলিনো আজি ক'ত যাম দেখাই থাকিম আপোনালোকে চাই থাকিব এইফালে মই এতিয়া ৰেডি হৈ আছোঁ আৰু এযোৰ মই এবাৰ নতুনকৈ এযোৰ ড্ৰেছ পিন্ধিছোঁ মানে মই বহুত দিনৰ আগতে মিন্ত্ৰাত এযোৰ অৰ্ডাৰ কৰিছিলোঁ তাৰপাছত মই পিন্ধা নাছিলোঁ যিহেতু বাৰ্থডে বুলি ক'লে নতুন কিবা এটা পিন্ধিলে ভাল লাগে সেইকাৰণে আজি বাৰ্থডে বুলি পিন্ধি লৈছোঁ আৰু ইয়েৰিং এযোৰ ভণ্টিয়ে গিফ্ট দিছিলে আজি পিন্ধিম বাৰ্থডে আৰু মোৰ নিচিনা কোনে বাৰ্থডে দিনাখন নতুন নতুন কাপোৰ পিন্ধি ভাল পায় জনাবচোন কমেণ্ট কৰি এতিয়া আমি আহি আছোঁ আৰু আজি আহিছোঁ আমি তেজপুৰলৈ ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'ল একেবাৰে গাড়ীতহে ভিডিঅ' কৰিছোঁহি আমাৰ ঘৰৰ পৰা ওলোৱা অলপ সময় হ'ল এতিয়া আমি তেজপুৰ পামহি আৰু আমি আহি পাই গ'লোহি দোলাবাৰী আৰু এতিয়া আমি যাম চাহ খাবলৈ বলক দেখাই থাকিম এতিয়া আমি আহি পাই গ'লোহি অগ্নিগড় আৰু এতিয়া আমি অগ্নিগড়ত যাওঁ চাওঁগে ফটো উঠিম দেখাম আপোনালোকক অগ্নিগড় আৰুনো কি দেখাম সকলোৱে চিনি পায়ে তথাপিও মই সৰুকৈ দুটামান ক্লিপ লগাই দিছোঁ আৰুতো তেজপুৰ বুলি ক'লে সকলোৱে মনত প্ৰথমতে অগ্নিগড়ৰ কথাই আহে নহয় জানো ময়ো খুব ভাল পাওঁ জেগাডোখৰ সেইকাৰণে তেজপুৰ আহিলে অগ্নিগড়ত সোমাওৱেই আমি এতিয়া অগ্নিগড় চাই আহিলোঁ আৰু এতিয়া নেক্সট ক'ত যাওঁ দেখাই থাকিম চাই থাকিব আপোনালোকে
পৰিৱেশটো অলপ দেখাই দিওঁ। ভিডিঅ' কৰা নহ'ল। তাৰপাছত এতিয়া আকৌ আহিছোঁ মাহঁতৰ ঘৰত মাত এষাৰ লগাম বুলি, কাৰণ জন্মদিনৰ দিনাখন যদি মাহঁতক এবাৰ নেদেখোঁ ভাল নালাগে, সেয়ে মাহঁতৰ ঘৰলৈ আহিছোঁ। দেখাওঁ এতিয়া মাহঁতে কি কৰি আছে বোলো। ঘৰত গৈ খুলি চাবা দেই। অ'কে, বাই বাই। মাহঁতে দিয়া গিফ্টটো আনবক্সিং কৰিলোঁ। তাৰপিছত মাহঁতে দিলে এইটো, মোৰ বহুত দিনৰ পৰা ল'বলৈ মন আছিলে, তো ফাইনেলি এইটো পাই গ'লোঁ। আৰু ভিডিঅ'টোৰ যোগেদিয়ে কৈছোঁ থেংক ইউ মা পাপা। মোৰ হাজবেণ্ডে যে মোক জুডিঅ' নিছিলে গিফ্ট দিবলৈ, তো তাৰ পৰা মই ল'লোঁ, এইটো ল'লোঁ। এইটো এটা গাউন ল'লোঁ। তাৰপাছত এইটো এটা গাউন ল'লোঁ। এইযোৰ ল'লোঁ, কেনেকুৱা লাগিছে জনাব। আৰু তাৰ লগতে এনেকুৱা সৰু সৰু ইয়েৰিং লৈছিলোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।